নমস্কাৰ, আজিৰ এই ভিডিঅ'ত আমি আলোচনা কৰিবলৈ ওলাইছোঁ DLED এন্ট্ৰেন্স এক্সামৰ বাবে আৱশ্যকীয় সাধাৰণ জ্ঞান, সমাজ বিজ্ঞান আৰু গণিতৰ কিছু আৰ্হি প্ৰশ্ন উত্তৰ। প্ৰথম প্ৰশ্নটো হৈছে তলৰ কোনটো পক্ষীক ৰাজ্যিক পক্ষী হিচাপে গণ্য কৰা হয়? বৰটোকোলা, দেওহাঁহ, পাৰ চৰাই আৰু কুলি চৰাই। ইয়াৰ শুদ্ধ এনচাৰটো হ'ব অপশ্যন বি দেওহাঁহ। ২ নম্বৰ কুৱেশ্যনটো হৈছে ১৯১৭ চনত অনুষ্ঠিত হোৱা অসম সাহিত্য সভাৰ অধিৱেশনৰ সভাপতি কোন আছিল? লক্ষ্মীনাথ বেজবৰুৱা, পদ্মনাথ গোহাঁই বৰুৱা, হেমচন্দ্ৰ বৰুৱা, চন্দ্ৰকুমাৰ আগৰৱালা। ইয়াৰ শুদ্ধ এনচাৰ হৈছে অপশ্যন বি পদ্মনাথ গোহাঁই বৰুৱা। অসম সাহিত্য সভাৰ প্ৰথমখন অধিৱেশন অনুষ্ঠিত হৈছিল ১৯১৭ চনত। এইটো আমাৰ কাৰণে অত্যন্ত আৱশ্যকীয় প্ৰশ্ন, গতিকে এইটো প্ৰশ্ন মনত ৰাখিব। ১৯১৭ চনত অসম সাহিত্য সভাৰ প্ৰথমখন অধিৱেশন হৈছিল। এতিয়া আহিছোঁ আমি ৩ নম্বৰ প্ৰশ্নলৈ, য'ত আছে শ্ৰীমন্ত শংকৰদেৱৰ জন্মস্থান বৰদোৱা আলিপুখুৰী বৰ্তমান কোন জিলাত অৱস্থিত? নগাঁও জিলা, মৰিগাঁও জিলা, যোৰহাট জিলা, শোণিতপুৰ জিলা। ইয়াৰ শুদ্ধ এনচাৰটো হৈছে নগাঁও জিলা। শ্ৰীমন্ত শংকৰদেৱৰ জন্ম হৈছিল ১৪৪৯ চনত আৰু তেখেতৰ প্ৰিয় শিষ্যৰ নাম আছিল মাধৱদেৱ। এতিয়া আমি ৪ নম্বৰ প্ৰশ্নলৈ আহিছোঁ। ৪ নম্বৰ প্ৰশ্নটো হৈছে ১৮১৩ চনত প্ৰকাশিত অসমীয়া ভাষাৰ প্ৰথমখন ছপা পুথি ধৰ্ম পুস্তক কোনে অনুবাদ কৰিছিল? আনন্দৰাম ঢেকীয়াল ফুকন, মাইলছ ব্ৰনছন, আত্মাৰাম শৰ্মা আৰু নাথান বাৰ্ড। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে আত্মাৰাম শৰ্মা। আত্মাৰাম শৰ্মাই ১৮১৩ চনত বাইবেলখন ধৰ্ম পুস্তক নামেৰে অসমীয়ালৈ অনুবাদ কৰিছিল আৰু এইখনেই হৈছে প্ৰথম অসমীয়া ছপা পুথি। ইয়াৰ পিছত আহিছোঁ আমি ৫ নম্বৰ কুৱেশ্যন। মৃত্যুঞ্জয় উপন্যাসখনৰ বাবে জ্ঞানপীঠ বঁটা লাভ কৰা প্ৰথমগৰাকী অসমীয়া কোন আছিল? বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য, মামণি ৰয়ছম গোস্বামী, হোমেন বৰগোহাঁই, ভৱেন্দ্ৰনাথ শইকীয়া। ইয়াৰ শুদ্ধ এনচাৰটো হ'ব বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য। প্ৰথম অসমীয়া সাহিত্যিক আছিল যিয়ে নেকি জ্ঞানপীঠ বঁটা লাভ কৰিছিল, তেওঁ হৈছে বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য। পৰৱৰ্তী প্ৰশ্নটো হৈছে অসমৰ আটাইতকৈ পুৰণি আৰু একমাত্ৰ মানসিক স্বাস্থ্য প্ৰতিষ্ঠানখন ক'ত অৱস্থিত? ইয়াৰ শুদ্ধ এনচাৰ তেজপুৰ। আমি সকলোৱে জানো ইয়াৰ শুদ্ধ এনচাৰটো তেজপুৰ। পৰৱৰ্তী প্ৰশ্নটো হৈছে তলৰ কোনগৰাকী নেতাক আনুষ্ঠানিকভাৱে লোকপ্ৰিয় উপাধিৰে সন্মানিত কৰা হৈছিল? ইয়াৰ শুদ্ধ এনচাৰটো হৈছে গোপীনাথ বৰদলৈ। গোপীনাথ বৰদলৈ ডাঙৰীয়া আছিল স্বাধীন অসমৰ প্ৰথমগৰাকী মুখ্যমন্ত্ৰী আৰু স্বাধীনতা সংগ্ৰামী। নেক্সট প্ৰশ্নটো হৈছে বৈষ্ণৱ সাহিত্যৰ এক অনুপম কীৰ্তিস্তম্ভ নামঘোষা কোনে ৰচনা কৰিছিল? ইয়াৰ অপশ্যন দিয়া আছে শ্ৰীমন্ত শংকৰদেৱ, মাধৱদেৱ, অনন্ত কণ্ডলী আৰু ৰাম সৰস্বতী। ইয়াৰ শুদ্ধ এনচাৰটো হ'ব অপশ্যন বি মাধৱদেৱ। নামঘোষাখনত ১০০০টা ঘোষা আছে বাবে এই ঘোষাখনৰ আন এটা নাম হৈছে হেজাৰী ঘোষা। নেক্সট কুৱেশ্যনটো হৈছে লোহিত নদীৰ ওপৰত নিৰ্মিত ভাৰতৰ সৰ্ববৃহৎ নদী দলং ভূপেন হাজৰিকা সেতু দৈৰ্ঘ্য কিমান? ইয়াৰ শুদ্ধ এনচাৰটো হ'ব অপশ্যন এ ৯.১৫ কিলোমিটাৰ। এটা কথা মনত ৰাখিব, ভূপেন হাজৰিকা সেতু লোহিত নদীৰ ওপৰতহে আছে, ই ব্ৰহ্মপুত্ৰ নদীৰ ওপৰত নাই। লোহিত নদী আৰু ব্ৰহ্মপুত্ৰ নদী দুয়োটাই বেলেগ বেলেগ হয়। কেতিয়াবা ভূপেন হাজৰিকা সেতু কোনখন নদীৰ ওপৰত অৱস্থিত বুলি প্ৰশ্ন অহা দেখা যায়। ইয়াৰ শুদ্ধ এনচাৰ হ'ব লোহিত নদী। ইয়াৰ পৰৱৰ্তী প্ৰশ্নটো হৈছে ইউনেস্কো অসমৰ মানাহ ৰাষ্ট্ৰীয় উদ্যানক কোনটো বছৰত বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে ঘোষণা কৰিছিল? ইয়াৰ শুদ্ধ এনচাৰটো হ'ব অপশ্যন এ ১৯৮৫ চনত। ইয়াৰ পৰৱৰ্তী প্ৰশ্নটো হৈছে ব্ৰহ্মপুত্ৰ নদীৰ বুকুত অৱস্থিত পৃথিৱীৰ সৰ্ববৃহৎ জনবসতিপূৰ্ণ নদীদ্বীপটোৰ নাম কি? ইয়াৰ শুদ্ধ এনচাৰ হৈছে মাজুলী। DLED এন্ট্ৰেন্স এক্সামৰ কাৰণে বহুত টান কুৱেশ্যন চাবৰ কোনো দৰকাৰ নাই, কাৰণ DLED এন্ট্ৰেন্স এক্সামত বহুতো সহজ সহজ প্ৰশ্নই অহা দেখা যায়। যিখিনি আমাৰ বেছিক হয়, বেছিকখিনি আহে। গতিকে নাভাবিব যে মই বহুত ইজি কুৱেশ্যন লৈ আহিছোঁ। নেক্সট কুৱেশ্যনটো হৈছে গোলকীয় উষ্ণতা বৃদ্ধি আৰু জলবায়ু পৰিৱৰ্তনৰ বাবে আটাইতকৈ জগৰীয়া গেছবিধৰ নাম কি? তো এইটো হ'ব কাৰ্বন ডাই অক্সাইড। আমি সকলোৱে জানো গ্ৰীণ হাউচ গেছ বুলি জানো ইয়াৰ বিষয়ে। ইয়াৰ নেক্সট কুৱেশ্যনটো হৈছে ভাৰতীয় সংবিধানৰ খচৰা প্ৰস্তুতকাৰী কমিটিৰ সভাপতি কোন আছিল? ড্ৰাফটিং কমিটি যে আছিল, ড্ৰাফটিং কমিটিৰ সভাপতি কোন আছিল সুধিছে। ইয়াৰ শুদ্ধ এনচাৰ হ'ব ডক্টৰ BR আম্বেদকাৰ। তেখেতক আমাৰ সংবিধানখনৰ প্ৰণেতা বুলিও জনা যায়। পৰৱৰ্তী প্ৰশ্নটো হৈছে উত্তৰাখণ্ডত আৰম্ভ হোৱা বিখ্যাত চিপকো আন্দোলন কি সংৰক্ষণৰ সৈতে জড়িত আছিল?
জলজ প্ৰাণী সংৰক্ষণ, বন্যপ্ৰাণী আৰু বাঘ সংৰক্ষণ, বনস্পতি তথা বনাঞ্চল সংৰক্ষণ, মাটিৰ ক্ষয়ীভৱন ৰোধ। ইয়াৰ শুদ্ধ এনচাৰ হ'ব অপশ্যন চি, বনস্পতি তথা বনাঞ্চল সংৰক্ষণ। চিপকো আন্দোলনৰ সৈতে জড়িত কাহিনীটো সকলোৱে নিশ্চয় জ্ঞাত। ইয়াৰ নেক্সট কুৱেশ্যনটো হৈছে প্ৰশান্ত মহাসাগৰত অৱস্থিত পৃথিৱীৰ আটাইতকৈ গভীৰতম খাদটোৰ নাম কি? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি, মেৰিয়ানা খাদ বা মেৰিয়ানা ট্ৰেঞ্চ। ইয়াৰ পৰৱৰ্তী প্ৰশ্নটো হৈছে ভৌগোলিক ইতিহাসৰ অনুসৰি ভাৰতবৰ্ষৰ আটাইতকৈ পুৰণি পৰ্বতমালা কোনখন? ইয়াৰ শুদ্ধ এনচাৰ হ'ব অপশ্যন বি, আৰাৱলী পৰ্বতমালা। আৰাৱলী পৰ্বতমালা হৈছে ভাৰতৰ আটাইতকৈ পুৰণি পৰ্বতমালা। নেক্সট কুৱেশ্যনটো দিয়া আছে মাটিকালি হিচাপত অসমৰ আটাইতকৈ ডাঙৰ জিলা কোনখন? ইয়াৰ শুদ্ধ এনচাৰটো হ'ব কাৰ্বি আংলং জিলা। নেক্সট কুৱেশ্যনটো দিয়া আছে ভাৰতৰ ৰাষ্ট্ৰীয় মান সময় IST তলৰ কোনটো দ্ৰাঘিমাংশৰ ওপৰত ভিত্তি কৰি নিৰ্ধাৰণ কৰা হৈছে? ইয়াৰ শুদ্ধ এনচাৰটো হ'ব অপশ্যন এ, 82.5 ডিগ্ৰী পূব দ্ৰাঘিমাংশ। পৰৱৰ্তী কুৱেশ্যনটো দিয়া আছে ঐতিহাসিক পানিপথৰ প্ৰথম যুদ্ধ মোগল সম্ৰাট বাবৰ আৰু কাৰ মাজত সংঘটিত হৈছিল? ইয়াৰ শুদ্ধ এনচাৰটো হ'ব অপশ্যন চি, ইব্ৰাহিম লোদী। এই যুদ্ধৰ পিছৰ পৰাই মোগলে ভাৰতত শাসন আৰম্ভ কৰিবলৈ লৈছিল। এই যুদ্ধ সংঘটিত হৈছিল 1526 খ্ৰীষ্টাব্দত। নেক্সট কুৱেশ্যনটো দিয়া আছে ভাৰতীয় ৰিজাৰ্ভ বেংক কোনটো চনত প্ৰতিষ্ঠা কৰা হৈছিল? ইয়াৰ শুদ্ধ এনচাৰ হ'ব 1935 চনত। কিন্তু ভাৰতৰ প্ৰথম বেংকটো আছিল বেংক অফ হিন্দুস্তান, যিটো স্থাপন কৰা হৈছিল 1770 চনত। তো কেতিয়াবা আহিব পাৰে ভাৰতৰ প্ৰথম বেংকটোৰ নাম কি আছিল? যিটো হ'ব বেংক অফ হিন্দুস্তান। পৰৱৰ্তী প্ৰশ্ন গণিতৰ প্ৰশ্ন দিয়া আছে তলৰ সংখ্যাবোৰৰ ভিতৰত আটাইতকৈ সৰু মৌলিক সংখ্যাটো কি? ইয়াৰ শুদ্ধ এনচাৰ হ'ব অপশ্যন চি, 2। 2 হৈছে আটাইতকৈ সৰু মৌলিক সংখ্যা। মৌলিক সংখ্যা মানে হৈছে যিবিলাক সংখ্যাৰ উৎপাদক মাত্ৰ দুটা থাকে। ধৰা হ'ল 2। 2ৰ যদি আমি উৎপাদক উলিয়াবলৈ যাওঁ 2 × 2 আৰু তাৰ বাহিৰে কোনো ধৰণৰ উৎপাদক নাথাকে। যিবিলাক সংখ্যাৰ দুটা মাত্ৰ উৎপাদক থাকে, এটা সি নিজে হয় আনটো 1 হয়, তেনেবোৰ সংখ্যাক আমি মৌলিক সংখ্যা বুলি কওঁ। উদাহৰণস্বৰূপে আৰু এটা মৌলিক সংখ্যা লৈ লৈছোঁ 3। 3ৰ লগত 1 ইনটু কৰিলে 3 পায়, তাৰ বাহিৰে 3ৰ কোনো ধৰণৰ উৎপাদক নাথাকে। ঠিক তেনেকৈ যদি আমি 4 লওঁ 4 × 4 আৰু 2 × 2 4, অৰ্থাৎ ইয়াৰ আমি তিনিটা উৎপাদক পালোঁ 4, 1 আৰু 2। গতিকে 4টো মৌলিক সংখ্যা হ'ব নোৱাৰে। পৰৱৰ্তী প্ৰশ্নটো দিয়া আছে বীজগণিতীয় দ্বিঘাত সমীকৰণ x² - 5x + 6 = 0ৰ মূল দুটা কি কি হ'ব? ইয়াতে যিহেতু মাইনাছ আৰু প্লাছ আছে -5x + 6, গতিকে আমি দুটা প্লাছ লিখি ল'ম। এতিয়া 6ৰ লগত x² সহগ ইয়াতে 1 আছে, গতিকে 1টো পূৰণ কৰিম, যিটো আমাৰ 6 হ'ব। এতিয়া 6ৰ আমি উৎপাদক উলিয়াম। উৎপাদককেইটা এনেকুৱা হ'ব লাগিব যি দুটা প্লাছ কৰিলে বা মাইনাছ কৰিলে আমি 5 পাওঁ আৰু সিহঁতৰ মাজৰ গেপ হ'ব লাগিব 1। গতিকে ইয়াতে 6 × 1 = 6 আৰু 3 × 2 = 6 পালোঁ। যিহেতু 2 আৰু 3ৰ মাজৰ গেপ হৈছে 1, গতিকে আমি 3 আৰু 2 ল'ম। গতিকে ইয়াৰ মূল দুটা হ'ব 3 আৰু 2, অপশ্যন বি। এইটো এটা বহুত সহজ উপায়। আমি বেছিক মেথডেৰে অংকটো কৰিবলৈ গ'লে বহুত দীঘল হৈ গ'ল হয়, কিন্তু যদি আমি এইটো মেথড এপ্লাই কৰোঁ তেতিয়া সোনকালে এনচাৰ ওলাই যায়। আৰু যদি দুটা প্লাছ প্লাছ থাকিল হয় তেতিয়া আমি দুটা মাইনাছ মাইনাছ দি দিলোঁ হয়। এতিয়া নেক্সট কুৱেশ্যনটো লৈ যাওঁ। নেক্সট কুৱেশ্যনটো আছে জ্যামিতিক সূত্ৰ অনুসৰি যিকোনো এটা ত্ৰিভুজৰ তিনিওটা কোণৰ সমষ্টি কিমান ডিগ্ৰী হয়? এইটো আমি সকলোৱে জানো। ইয়াৰ এনচাৰ হ'ব অপশ্যন বি, 180 ডিগ্ৰী। ইয়াৰ পিছত আমি নেক্সট কুৱেশ্যনত লৈ যাওঁ। নেক্সট কুৱেশ্যনত দিয়া আছে 1ৰ পৰা 100ৰ ভিতৰত মুঠ কিমান মৌলিক সংখ্যা আছে? ইয়াৰ শুদ্ধ এনচাৰ হ'ব অপশ্যন বি, 25টা। মই ইয়াৰ ওপৰত এটা এক্সট্ৰা ভিডিঅ' বনাই থোৱা আছে, আপোনালোকে চাই ল'ব। নেক্সট কুৱেশ্যনটো দিয়া আছে যদি এটা বৃত্তৰ ব্যাস 14 চেণ্টিমিটাৰ হয় তেন্তে বৃত্তটোৰ পৰিধি কিমান হ'ব? আমি প্ৰথমতে বৃত্তৰ পৰিধি ওলোৱা সূত্ৰটো জানিব লাগিব। বৃত্তৰ পৰিধি ওলোৱা সূত্ৰটো হৈছে 2πr। ইয়াতে r মানে হৈছে ব্যাসাৰ্ধ। যিহেতু আমাক ব্যাস দিয়া আছে, ব্যাসৰ পৰা ব্যাসাৰ্ধ উলিয়াবৰ কাৰণে অত্যন্ত সহজ হয়। আমি ব্যাসাৰ্ধক আমি r লিখোঁ, গতিকে r = হয় d/2, অৰ্থাৎ ব্যাস / 2। ব্যাসৰ আধাই হৈছে ব্যাসাৰ্ধ, গতিকে ইয়াতে হ'ব 14 / 2, অৰ্থাৎ এনচাৰ হ'ব 7। এতিয়া আমি সূত্ৰটোত বহুৱাই দিম। 2 থাকিব 2 × পাইৰ ভেলুটো হৈছে 7/22, ওপৰত 22 তলত 7, আৰু
আৰৰ ভেলুটো আমি পালোঁ 7, গতিকে এইটো হ'ব 7। ইয়াতে তলত এটা 7 আছে, ওপৰত 7 আছে, চ' ই কেঞ্চেল যাব আৰু ইয়াৰ শুদ্ধ এনচাৰটো হ'ব 44। 22 দুগুণ 44, গতিকে ইয়াৰ শুদ্ধ এনচাৰ হ'ব অপশ্যন বি 44। এতিয়া আমি নেক্সট কুৱেশ্যনলৈ আগবাঢ়োঁ। নেক্সট কুৱেশ্যনটো হৈছে যিকোনো জোখ 90 ডিগ্ৰীতকৈ বেছি কিন্তু 180 ডিগ্ৰীতকৈ কম তেনে কোণক কি কোণ বোলে? ইয়াৰ শুদ্ধ এনচাৰটো হ'ব অপশ্যন চি স্থূল কোণ, অবটিউচ এংগল। যিবিলাক কোণ 0 ডিগ্ৰীতকৈ বেছি কিন্তু 90 ডিগ্ৰীতকৈ কম তেনেবোৰ কোণক আমি সূক্ষ্ম কোণ বুলি কওঁ। আৰু যিবিলাক কোণৰ মান সদায় 90 ডিগ্ৰী হৈ থাকে তেনেবোৰ কোণক আমি সমকোণ বুলি কওঁ। আৰু যিবিলাক কোণৰ মান 180 ডিগ্ৰীতকৈ বেছি কিন্তু 360 ডিগ্ৰীতকৈ কম তেনেবোৰ কোণক আমি প্ৰতিপ কোণ বা ৰিফ্লেক্স এংগল বুলি কওঁ। এইটো সকলোৱে মনত ৰাখিব, ইয়াৰ পৰা কুৱেশ্যন অহা দেখা যায়। ইয়াৰ পৰৱৰ্তী কুৱেশ্যনটো হৈছে গণিতৰ ধাৰণা ব্যৱহাৰ কৰি বৰ্গমূল 625ৰ সঠিক মান নিৰ্ণয় কৰা। √625 মানে আমি সকলোৱে জানো এইটো হ'ব 25। মই বৰ্গ আৰু বৰ্গমূলৰ ওপৰত এটা ভিডিঅ' দি থৈ দিয়া আছে, মই ডেছক্ৰিপশ্যনত লিংকটো দি দিম, আপোনালোকে সহজতে কেনেকৈ বৰ্গ আৰু বৰ্গমূল নিৰ্ণয় কৰিব পাৰি চাই ল'ব পাৰিব। নেক্সট কুৱেশ্যনটো আগবাঢ়িছোঁ। ইয়াত দিয়া আছে প্ৰাথমিক সংখ্যা 3 আৰু 4ৰ লঘিষ্ঠ সাধাৰণ গুণিতক অৰ্থাৎ লসাগু বা এলচিএম কিমান হ'ব? যদি সংখ্যা দুটাৰ ভিতৰত এটা প্ৰাইম নাম্বাৰ থাকে বা দুটাই প্ৰাইম নাম্বাৰ হয় তেতিয়া আমি সংখ্যা দুটা পূৰণ কৰিলে তাৰ লসাগু নিৰ্ণয় কৰিব পাৰোঁ। অৰ্থাৎ ইয়াতে 3 আৰু 4 আছিল, গতিকে ইয়াৰ এনচাৰ হ'ব 12। যদি দুয়োটা প্ৰাইম নাম্বাৰ নহয় তেনেহ'লে আমি উৎপাদক বিশ্লেষণ পদ্ধতিৰে আমি লসাগু নিৰ্ণয় কৰিব পাৰোঁ। ধৰা হ'ল 6 আৰু 4ৰ লসাগু নিৰ্ণয় কৰিব লাগে, তেতিয়া আমি এনেকৈ কৰিম 6 আৰু 4 লিখিম, ইয়াক আমি 2ৰে ডিভাইড কৰিম, 3 2 যা 6 আৰু 2 2 যা 4। ইয়াৰ পিছত যিহেতু আৰু ডিভাইড নাযায় গতিকে আমি 2 3 আৰু 2ক পূৰণ কৰিম, 2 পূৰণ 3 পূৰণ 2, ইয়াৰ এনচাৰ হ'ব 12। 3 দুগুণ 6, 6 দুগুণ 12। এতিয়া আমি নেক্সট কুৱেশ্যনলৈ আগবাঢ়োঁ। নেক্সট কুৱেশ্যনটো দিয়া আছে এটা ঘনকৰ প্ৰতিটো বাহুৰ দিশ 5 চেণ্টিমিটাৰ হ'লে ঘনকটোৰ মুঠ আয়তন কিমান হ'ব? আমি প্ৰথমতে ঘনকৰ আয়তন ওলোৱা সূত্ৰটো জানিব লাগিব, যিটো হৈছে বাহু কিউব, অৰ্থাৎ এ বুলি ধৰি লৈছোঁ এ কিউব। এ মানে হৈছে বাহুৰ দিশ, গতিকে ইয়াতে হ'ব 5 কিউব। 5 কিউব হ'লে কিউব মানে হৈছে 5টো 3বাৰ পূৰণ কৰা, গতিকে 5 × 5 × 5 হ'ব 5 5 গুণ 25, 25 5 গুণ 125, গতিকে ইয়াৰ শুদ্ধ এনচাৰটো হ'ব অপশ্যন বি 125 ঘন চেণ্টিমিটাৰ। এতিয়া আমি পৰৱৰ্তী কুৱেশ্যনলৈ আগবাঢ়িছোঁ। পৰৱৰ্তী কুৱেশ্যনটো দিয়া আছে যদি অনুপাত a:b = 2:3 হয়, b:c = 4:5 হয় তেন্তে a:b:c ৰ মান নিৰ্ণয় কৰা। তো আমি প্ৰথমতে লিখি ল'ম a:b = 2:3 আৰু b:c = 4:5। ইয়াতে b দিয়া আছে কিন্তু bৰ ভেলুকেইটা বেলেগ বেলেগ দিয়া আছে, তোমালোকে নিশ্চয় লক্ষ্য কৰিছা। গতিকে আমি এই দুটা সদায় ইকুৱেল কৰিব লাগিব, কাৰণ bৰ ভেলুটো একে হ'ব লাগিব। গতিকে আমি 4ৰ লগত 3 পূৰণ কৰিম আৰু 3ৰ লগত 4 পূৰণ কৰিম, তেতিয়া দুটা সমান হৈ যাব। যিহেতু 3ৰ লগত 4 পূৰণ কৰিছোঁ গতিকে আমি ইয়াতে থকা 2ৰ লগতো 4 পূৰণ কৰিব লাগিব। ঠিক তেনেদৰে 4ৰ লগত 3 পূৰণ কৰাৰ কাৰণে 5ৰ লগতো 3 পূৰণ কৰিব লাগিব। এইটো আপোনালোকে নিশ্চয় বুজি পাইছে, কাৰণ যিহেতু বিটো সমান আছিল, বি আছিল, গতিকে আমি বিটো সমান কৰিব লাগিব, সেইকাৰণে আমি 3 আৰু 4 পূৰণ কৰিছিলোঁ। এতিয়া আমি নতুন অনুপাতকেইটা লিখি লৈছোঁ a:b, গতিকে ইয়াতে এৰ ভেলু কিমান হ'ব? 2 পূৰণ 4 লিখা আছে, গতিকে 4 দুগুণ হ'ব 8, ইয়াতে 3 পূৰণ 4 গতিকে এইটো 12 হ'ব। ঠিক তেনেদৰে b × c, বিৰ ভেলুটো কিমান হ'ব? 12 হ'ব আৰু চিৰ ভেলুটো হ'ব 15, গতিকে আমি পাই গ'লোঁ এৰ ভেলু 8, বিৰ ভেলু 12 আৰু চিৰ ভেলু 15। গতিকে আপোনাৰ ফাইনেল অনুপাতটো হ'ব a:b:c = হ'ব 8:12:15। আশা কৰিছোঁ সকলোৱে কুৱেশ্যনটো বহুত ধুনীয়াকৈ বুজি পাইছে, আৰু যদি বুজি পোৱা নাই দুবাৰ চাই ল'ব। এনেকুৱা ধৰণৰ কুৱেশ্যন DLED এণ্ট্ৰেন্স এক্সামেই হওক বা ADAতেই হওক প্ৰায়ে আহি থকা দেখা যায়, আৰু যিটো কৰিবৰ কাৰণে ষ্টুডেণ্টক বহুতখিনি সময় লাগি যায়, কিন্তু যদি এইটো ধৰণত আমি কৰোঁ মুখতে এনচাৰ উলিয়াব পাৰোঁ। আশা কৰিছোঁ ভিডিঅ'টো ভাল পাইছে, ধন্যবাদ।